আমি নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভা অল বড়ো LP টিচাৰ্ছ এছ'চিয়েশ্যন আৰু ইয়াৰ লগতে চৰকাৰীভাৱে ইয়াত BTC আমাৰ এৰিয়াৰ ডাইৰেক্টৰ এডুকেশ্যন আৰু অসম চৰকাৰে নতুনকৈ গঠন কৰা বড়ো আৰু অন্যান্য জনজাতীয় ভাষাসমূহৰ যি পৃথক সঞ্চালকালয় তাৰ সঞ্চালিকা ডাইৰেক্টৰ মমতা হোজাই ডাঙৰীয়ানী আছিলে। আমি সকলোৱে সামগ্ৰিকভাৱে BTC অঞ্চলৰ শৈক্ষিক সমস্যা সম্পৰ্কে আলোচনা কৰোঁ আৰু নিৰ্দিষ্টভাৱে বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ বৰ্তমান যিসমূহ সমস্যা আছে এইখিনি সমস্যা সম্পৰ্কে আমি আলোচনা কৰোঁ আৰু আজি আলোচনাত প্ৰাৰম্ভিকভাৱে আমি সমস্যাসমূহৰ বুজ লৈছোঁ। ইয়াৰ পাছতে আমাৰ বিষয়া পৰ্যায়ত আলোচনাখিনি হ'ব। মই পুনৰবাৰ BTCলৈ আহিম আৰু গোটেই BTC অঞ্চলৰ শৈক্ষিক সমস্যা আমি সমাধান কৰি ইয়াতে যাতে আদৰ্শ শিক্ষা ব্যৱস্থা আমি গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে আমি কাম কৰিম একেলগে। বড়ো মাধ্যমৰ এনৰোলমেণ্ট কমি গৈছে দিনক দিনে, ইয়াৰ কি ব্যৱস্থা গ্ৰহণ কৰিব? হয়, তাৰ কাৰণে বড়ো ভাষাটোৰ কোনো সমস্যা নাই, কিন্তু সমস্যাটো হৈছে আমাৰ আন্তঃগাঁথনি বা আমাৰ মানদণ্ড সম্পন্ন শিক্ষক। আৰু তাৰ কাৰণে আজি মই প্ৰতিশ্ৰুতি দিছোঁ বড়ো মাধ্যমৰ শিক্ষকৰ কাৰণে স্পেচিয়েল টেট এক্সামিনেশ্যন আমি খুব সোনকালে অনুষ্ঠিত কৰিম, যাতে আমি যিমানবিলাক ভেকেণ্ট পোষ্ট আছে সেইবিলাক আমি সোনকালে ফিল আপ কৰিব পাৰোঁ টেট শিক্ষকৰ জৰিয়তে। সেইটো আজি মোৰ নটিছত আহিছে। এইটো নিৰ্দিষ্টভাৱে মই মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি আমি ব্যৱস্থা গ্ৰহণ কৰিম। থেংক ইউ। আমি নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভা অল বড়ো LP টিচাৰ্ছ এছ'চিয়েশ্যন আৰু ইয়াৰ লগতে চৰকাৰীভাৱে ইয়াত BTC আমাৰ এৰিয়াৰ ডাইৰেক্টৰ এডুকেশ্যন আৰু অসম চৰকাৰে নতুনকৈ গঠন কৰা বড়ো আৰু অন্যান্য জনজাতীয় ভাষাসমূহৰ যি পৃথক সঞ্চালকালয় তাৰ সঞ্চালিকা ডাইৰেক্টৰ মমতা হোজাই ডাঙৰীয়ানী আছিলে। আমি সকলোৱে সামগ্ৰিকভাৱে BTC অঞ্চলৰ শৈক্ষিক সমস্যা সম্পৰ্কে আলোচনা কৰোঁ আৰু নিৰ্দিষ্টভাৱে বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ বৰ্তমান যিসমূহ সমস্যা আছে এইখিনি সমস্যা সম্পৰ্কে আমি আলোচনা কৰোঁ আৰু আজি আলোচনাত প্ৰাৰম্ভিকভাৱে আমি সমস্যাসমূহৰ বুজ লৈছোঁ। ইয়াৰ পাছতে আমাৰ বিষয়া পৰ্যায়ত আলোচনাখিনি হ'ব। মই পুনৰবাৰ BTCলৈ আহিম আৰু গোটেই BTC অঞ্চলৰ শৈক্ষিক সমস্যা আমি সমাধান কৰি ইয়াতে যাতে আদৰ্শ শিক্ষা ব্যৱস্থা আমি গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে আমি কাম কৰিম একেলগে। বড়ো মাধ্যমৰ এনৰোলমেণ্ট কমি গৈছে দিনক দিনে, ইয়াৰ কি ব্যৱস্থা গ্ৰহণ কৰিব? হয়, তাৰ কাৰণে বড়ো ভাষাটোৰ কোনো সমস্যা নাই, কিন্তু সমস্যাটো হৈছে আমাৰ আন্তঃগাঁথনি বা আমাৰ মানদণ্ড সম্পন্ন শিক্ষক। আৰু তাৰ কাৰণে আজি মই প্ৰতিশ্ৰুতি দিছোঁ বড়ো মাধ্যমৰ শিক্ষকৰ কাৰণে স্পেচিয়েল টেট এক্সামিনেশ্যন আমি খুব সোনকালে অনুষ্ঠিত কৰিম, যাতে আমি যিমানবিলাক ভেকেণ্ট পোষ্ট আছে সেইবিলাক আমি সোনকালে ফিল আপ কৰিব পাৰোঁ টেট শিক্ষকৰ জৰিয়তে। সেইটো আজি মোৰ নটিছত আহিছে। এইটো নিৰ্দিষ্টভাৱে মই মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি আমি ব্যৱস্থা গ্ৰহণ কৰিম।